Welcome to my channel Find Myself After 45. আজি মই আপোনালোকৰ কাৰণে এটা ডিনাৰ ৰেচিপি লৈ আনিছোঁ যিটো বাউল মিলো হ'ব পাৰে যিটো প্ৰটিন আৰু ফাইবাৰ ৰিচ ইয়াতে মই পনীৰ লৈছোঁ 80 গ্ৰাম এটা টমেটো বিলাহী এটা জলকীয়া যিটো জ্বলা নাই দেখাত কেপচিকামৰ নিচিনা আৰু এইটো মগু হৈছে আৰু এয়া সম্ভাৰ মাৰিবৰ কাৰণে মানে ভাজিবৰ কাৰণে আদা নহৰু তাৰপাছত তেজপাত আৰু জলকীয়া আৰু মগু লৈছোঁ মই ভিজোৱা গ্ৰীণ মগু 100 গ্ৰাম এইটো এটা মই মছলা ৰেডি কৰিছোঁ শুকান মছলা য'ত জিৰা আছে চফ আছে আৰু আজৱাইন আছে যিটো হজমৰ কাৰণেও ভাল যিখিনি সময়ত আমাৰ 45 ইয়াৰ্ছ মানে 40ৰ পিছতে আমাৰ হজম শক্তিটো অলপ কমি যায় য'ত এইবিলাকে চফ আজৱাইনে আমাৰ হজমত যথেষ্ট সহায় কৰে তাৰমানে আৰু এই মছলাটো দিয়াৰ লগে লগে অকণমান ভালো লাগিব কাৰণ যিহেতু মই একেবাৰে নিৰামিষ বনাইছোঁ য'ত নহৰু আৰু পিঁয়াজ নাই চ' মই ইয়াতে একদম অকণমান তেল দিম যিটো আপোনাৰ ৱেইট লছৰ কাৰণেও ভাল হ'ব বুলি মই ভাবোঁ আপোনাৰ কাৰণে মানে কি আৰু আপোনালোকে যদি পচন্দ কৰে তেনেহ'লে এইটো বনাব পাৰে মই একদম অকণমান তেল দিছোঁ তাতকৈও কম পাৰিলে দিব পাৰে কাৰণ এই কাষ্ট আইৰণৰ বাচনটোত বনাবলৈ বিৰাট ভাল তাত কম তেল লাগে এই নতুনকৈ এইকেইটা ওলাইছে ফিউচাৰাৰ যোনকেইটা তেল যথেষ্ট কম লাগে এতিয়া মই অকণমান হিং দিলোঁ তাৰপাছত অকণমান পাঁচফোৰণ দিলোঁ এইখিনি আৰু আমাৰ সাধাৰণ যিটো আমি মানে বনাওঁ ভাজি চাজি বা সেনেকুৱা ধৰণৰকৈ এতিয়া শুকান জলকীয়াটো আৰু তেজপাত দিম এতিয়া কাষ্ট আইৰণৰ বাচনত বনোৱাৰ লগে লগে বহুত মানে সি বোলে নিউট্ৰিয়েণ্টছবিলাক বেয়া হৈ মানে কমি যাবলৈ নিদিয়ে আৰু সি তাৰ আইৰণটোও বোলে এৰি দিয়ে এনে শুনিছোঁ আৰু এইটো কথা আৰু আগৰ দিনততো আইৰণতে বনাইছিল হয়নে এতিয়া বিলাহীখিনিও দি দিলোঁ আইৰণৰ বাচনত বনালে আঞ্জাবিলাকো সোৱাদ হয় আগৰ দিনত গৰম মানে তলত জুই চৌকাৰ জুই আৰু ওপৰত ভকভককৈ আইৰণৰ বাচনত কেৰাহীত উতলি থাকে বা মানে আমাৰ খোৱা বস্তুবিলাক আইতা আৰু বৰমাহঁতেতো সেনেকৈয়ে বনাইছিল এতিয়া মই অকণমান আদাখিনি দি দিলোঁ আদাখিনি দি পেলাই অকণমান ভাজি লৈছোঁ আদাখিনি অকণমান শুকাই গৈছে হ'ব একো নহয় হুইচেল মাৰিলে ঠিক হৈ যাব এতিয়া এইখিনি প্ৰায় মানে জহি গৈছে তাৰপাছত এই ৰেচিপিটো যথেষ্ট হেল্ডি ইয়াতে চাওক মগুখিনি দিলোঁ মগু গ্ৰীণ মগুত মানে বাকলি সতি থকাৰ কাৰণে ইয়াতে বহুত ফাইবাৰ আছে আৰু গ্ৰীণ মগুত প্ৰটিনটো আছে নিৰামিষৰ কাৰণে এইটো এটা ভাল মানে ব্যঞ্জন হ'ব পাৰে এটা মানে ভাল অপশ্যন আৰু কিন্তু এনে কথাটো হৈছে নিৰামিষত সিমান আমি যিমান প্ৰটিনৰ কথা কৈ থাকোঁ সিমান এটা প্ৰটিন নাপায় আচলমতে কিন্তু যা হওক আজি মোৰ যিহেতু নিৰামিষৰ দিন সেইটো কাৰণত মই এইটোকেই প্ৰটিনৰ কাৰণে ব্যৱহাৰ কৰিছোঁ প্ৰটিন পাবৰ কাৰণে প্ৰটিন এইখিনি সময়ত বহুত দৰকাৰ কাৰণ আমাৰ মাচল লছ হয় আৰু বোনবিলাক আমাৰ মানে ধৰি ৰাখে মাচলেই হয়নে নহয় চ' আমাক প্ৰটিন লাগেই ডেইলি মিলত প্ৰটিনটো ল'বৰ কাৰণে চেষ্টা কৰিবই এতিয়া মই এইখিনি অকণমান ভাজি লৈছোঁ যাৰ পানীটো যেতিয়া অকণমান নোহোৱা কৰিব শুকান হৈ যাব মানে মগুৱে নিজেও পানী এৰিছে অকণমান আৰু এইখিনি অলপমান শুকানকৈ ভজাৰ পিছত যেতিয়া মানে পানীটো নোহোৱা হ'ব তেতিয়া মই এইটো কুকাৰত চিফ্ট কৰিম নিমখ হালধি দিলোঁ মই দিছোঁৱেই তাৰপিছত এয়া চাওক পানীটো নোহোৱা হ'ল এই জলকীয়াকেইটা গুচাই থৈ দিম কাৰণ জলকীয়াকেইটা যদি মানে কুকাৰত দিওঁতে সিজি যায় তেতিয়াহ'লে বহুত জ্বলা হ'ব আৰু মই যিহেতু ভাত পানী খোৱা নাই চ' বেছি জ্বলা নাখাওঁ এইটো জলকীয়া যোনটো কেপচিকামৰ নিচিনা দেখাত কিন্তু তাতকৈ সৰু জ্বলা নাই সেইটো দি দিলোঁ এতিয়া চ' এতিয়া মই এইখিনি কুকাৰত ট্ৰান্সফাৰ কৰিম দেখিছে আপোনালোকে কিমান তেল কম আৰু মানে সেইটো এটা যথেষ্ট মানে ফিলিং ডিছো হয় দেই এইখিনি মই এতিয়া কুকাৰত ট্ৰান্সফাৰ কৰিলোঁ এতিয়া মই পানী গৰম কৰিয়ে থৈছোঁ পানী দি দিম তাতে পানীটো আৰু জোখটো একো ক'ব নালাগে নহয় জানো আজিকালি আমাক মানে কেনেকুৱা আমি বনাই পেলাই গম পাই গৈছোঁ ইমান মানে ভাত বনালোঁ খানা বনালোঁ চ' এতিয়া গম পাই যাওঁ মই এইখিনি ভাবিছোঁ 4-5টা হুইচেলৰ কাৰণে এইখিনি পানী লাগিব আৰু সেইটো কাৰণত এইখিনিমান পানী টানি দিছোঁ আৰু জোখ মোৰ এনেই আন্দাজ মতে এতিয়া ইয়াক 5টামান হুইচেল মাৰিবলৈ দিম এতিয়া কেইটামান মাৰিলে আৰু এটাৰ কাৰণে ৰৈ আছোঁ এইটো লাষ্ট হুইচেল 5 নম্বৰ এতিয়া মই এইটো বন্ধ কৰি দিম এতিয়া মই পনীৰখিনি ৰেডি কৰিম
এইটো অলপ ঠাণ্ডা হ'বলৈ দি এতিয়া কেৰাহীটো দেখিছে নহয় ইমান মানে গ্ৰীচ কৰাৰ নিচিনা ইয়াতে তেল আৰু বেলেগকৈ দিব দৰকাৰ নাই ইয়াতে মই শুকানে তেল নিদিয়াকৈ পনীৰখিনি দি দিম চাব একদম ধুনীয়াকৈ মানে ভজা যায় মই এই বাচনটো বৰ ভাল পাইছোঁ আজিকালি আপোনালোকে চবে জানেই এইবিলাক ক'ত পায় কি কৰে হয়নে মই এইটো অনলাইনৰ পৰাই কিনিছোঁ ফিউচাৰাৰ মানে এইটো এনেকুৱা ধৰণৰ কাষ্ট আইৰণৰ বাচনবিলাক বৰ ভাল মানে আৰু এইটো তাতে ইণ্ডাকশ্যন ফ্ৰেণ্ডলি চ' সেইটো কাৰণত মই ভাল পাইছোঁ আৰু আজিকালি মানে কিবা 3টা প্লাইৰ মানে এটা ট্ৰিপ্লাইৰ বুলি এটা মানে ষ্টীলৰো পায় নহয় এইটো নিমখ দি দিলোঁ সেইটো ভাল কিন্তু সেইটোত অকণমান তলিত লাগি ধৰে লাষ্টৰ ফালে মানে অলপমান মানে কি হয় জুইটো যদি বেছি বাঢ়ি থাকে তলিত লাগি ধৰে এইটোত সেইটোৰ সমস্যাও নাই ষ্টীলৰ যোনবিলাক আজিকালি পায় আৰু কিন্তু বহুত সেইকেইটাও ভাল এলুমিনিয়ামৰ কেইটাৰ তুলনাত এলুমিনিয়ামৰ ইমান ঠিক নহয় আচলতে আমি যদিও ইউজ কৰোঁ মই এইখিনি দি দিলোঁ ইয়াতে এলুমিনিয়ামৰবিলাকত কি হয় আমি মানে দাঙিব পাৰিবলৈ পাতলা তাৰপিছত ধুবলৈ সহজ সেইকাৰণে ইউজ কৰোঁ দিয়কচোন কিন্তু আজিকালি মানে সেইটো ইমান ঠিক নহয় বুলি আমি জানিছিলোঁৱে এয়া জলকীয়াখিনি অলপমান খুন্দি দিলোঁ অলপমান তাৰপিছত কিন্তু সেয়া এতিয়া আইৰণ এয়া জলকীয়াকেইটা যে গুচাই দিছিলোঁ এতিয়া দি দিলোঁ আকৌ অলপ জ্বলা হ'ব তো আইৰণৰ বাচন পাৰিলে ইউজ কৰাটো ভাল ষ্টীলৰ বাচন কিন্তু সেইটোৱে আমি নিজৰ সুবিধাটো চাওঁ কিন্তু আজিকালি মানুহবিলাক হেল্থ কনচিয়াছ হৈছে চ' এইবিলাক আহি গৈছে বজাৰত আৰু মানুহে ইউজো কৰা হৈছে এতিয়া মই ঢাকনি দিম এইটো মছলাটো দিব লাগিব মছলাটো অকণমান দিলোঁ মই যে যোনটো গ্ৰাইণ্ড কৰিছিলোঁ শুকান মছলা মানে ৰোষ্ট কৰি পেলাই এই মছলাটো অকণমান দি দিলোঁ এতিয়া পানী এইখিনি আছে অকণমান ঢাকনি দিম পানী অকণমান শুহিলে জাষ্ট মানে খাব পৰা ধৰণৰ হ'লে বেছি লেপথেপিয়াও নহয় যাতে অকণ বেছি পনীয়াও নহয় সেনেকুৱা হিচাপত ৰাখি থ'ম এইটো এনেই ৰুটিৰ লগত খাব পাৰি কিন্তু এইটো অকলে খালেই যথেষ্ট এইখিনি যদি খাই দিওঁ ন আপুনি পূৰা পেটটো পূৰা ফুল হৈ যাব কিন্তু মই অকণমান ভাতেই খাম মোৰ মানে ৰুটি আৰু ময়দাৰ কোনো বস্তু আটা ময়দাৰ বস্তু সহ্য নহয় তাৰমানে মোৰ অলপ গেছ হৈ যায় মোৰ গ্লুটেনৰ অলপমান ইনটলাৰেঞ্চ আছে মানে এইটো কাৰণে তেতিয়া বন্ধ কৰি দিলোঁ যথেষ্টখিনি শুহি গৈছে মোৰ কাৰণে এইখিনি পাৰফেক্ট হৈছে এতিয়া মই মই ল'লোঁ ভাতৰ লগত চ' ট্ৰাই কৰিব এইটো এটা পূৰা ফুল মিল কমপ্লিট মিল হয় চ' আজিলৈ